মৰমৰ আশা কৰোঁ তোমাৰ ভাল। আজি বহুদিনৰ মূৰত চিঠি এখন লিখোঁ বুলি পঢ়িছোঁ। 5 বছৰৰ আগৰ তোমাৰ সেই চিঠিখনৰ উত্তৰ যে দিয়াই নহ'ল। বাৰু বাদ দিয়া সেইবোৰ, আজি আৰু সেইবোৰলৈ নাযাওঁ। পলাশিমলুৰ ৰঙা আভাই ফাগুন অহাৰ বতৰা দিলেহি। এজাক বৰষুণেও কৈ গ'ল ফাগুনৰ কথা কাণে কাণে। এই যেন ফাগুনৰ প্ৰথম জাক বৰষুণৰ লগত আমাৰ চৰি, তোমাৰ মোৰ প্ৰথম সাক্ষাৎ হৈছিল। সেয়ে চাগে বৰকৈ মনত পৰিছে এইকেইদিন তোমাৰ কথা। নম্বৰটো উলিয়াই লৈ ডায়েল কৰিবলৈও হাঁ নাই। হোৱাটছএপত মেছেজ এটা টাইপ কৰিবলৈও চেণ্ড অপশ্যনত হাতখন ৰৈ যায়। তোমাৰ এতিয়া চিজিল জীৱনটোত মইনো কিয় আউল লগাওঁ। বহুত কথাই সুধিব থাকি গ'ল। তোমাৰ সেই মেছেজটোলৈ মনত পৰে আজিও। তুমি বিচাৰি থকা প্ৰতিটো প্ৰশ্নৰ উত্তৰ সময়ে দিব। জানা, সময়ে ঠিকেই দিলে উত্তৰ। ময়ো যে কি বুৰ্বক আছিলোঁ। তুমি বাৰু মোক ভাল পাইছিলানে সঁচাকৈয়ে? যদি পাইছিলাই, ইমানবোৰ কথা কিয় বাৰু লুকুৱাই ৰাখিছিলা? মই তোমাক বহুত বেছি ভাল পাওঁ। এই কথাষাৰে মোৰ কাণত আজিও পিন্ধি থাকেও। এতিয়া জানা, এই প্ৰেম ভাল পোৱাৰ পৰা মই বহু দূৰত। আজিও এইবোৰৰ পাতনি মেলিবলৈ মনে নাছিল। কিবোৰ যে লিখি আছোঁ। এয়াই উকা কাগজ পালে কলমটিয়ে লিখিয়ে যায়। তুমিতো এতিয়া সাংসাৰিক। জানা, নভবাকৈয়ে হৈ যায় বহু কিবা কিবি। গতানুগতিক জীৱন এটা হঠাৎ ৰৈ যায়। চলি থকা গাড়ীখনে হঠাৎ ব্ৰেক মৰাৰ দৰে জীৱনেও ব্ৰেক মাৰে আমাৰ। সম্পৰ্কত নাথাকিলেও কিছুমান মানুহ আমাৰ প্ৰিয় হৈয়ে থাকে। বাৰু, তোমাৰ বিয়াত সিদিনা যাব নোৱাৰিলোঁ। নিমন্ত্ৰণ ৰক্ষা কৰিব পৰাকৈ মই যে প্ৰস্তুত নাছিলোঁ। হোৱাটছএপৰ ন'টিফিকেশ্যন অহাত সেইদিনা খুলি চাইছিলোঁ হোৱাটছএপটো। তোমাৰ নম্বৰটোৰ পৰা এটা মেছেজ। চাটখন খুলি চাই দেখোঁ এখন বিয়াৰ চিঠি। আৰু তলত লিখা আছে, মোৰ বিয়াত তুমি আহিবা বুলি বাট চালোঁ। নহাকৈ নাথাকিবা, বেলেগ একো নুশুনো, আহিবই লাগিব। এপলকৰ বাবে মই কি চাই আছোঁ ধৰিবকে পৰা নাছিলোঁ। ৰিপ্লাই এটি দিওঁ বুলি টাইপ কৰিব লওঁতে দুহাতৰ আঙুলিকেইটা থৰ থৰকৈ কঁপিব ধৰে। চকুৰ আগত তেতিয়া মোৰ তোমাৰ কথাবোৰ অগালি কৰি আছিল। জানা, মই তোমাৰ বাহিৰে আনৰ হ'বই নোৱাৰোঁ। তুমি ভাল নাপালেও মই তোমাকে ভাল পাই যাম। তোমাৰ বাবে মই সদায় অপেক্ষা কৰিম। ৰভাতলি তোমাক চাব পৰাকৈ মই ইমান সাহসী নহয়। তোমাৰ সেই বিশেষ দিনটোত যাব নোৱাৰিলোঁ। বেয়া পাই নাথাকিবা। তোমাৰতো এতিয়া মোৰ নামটোও মনত নাই। আজিও কিছুমান প্ৰশ্ন খাবতিয়ে যি আছোঁ মই। কেতিয়াবা মনত খুব পৰে। সেই যে আগতে কাজিয়া লাগিলে 30টাতকৈও অধিক মিছ কল উঠি থাকে মোৰ ফোনত তোমাৰ নম্বৰটোৰ পৰা, আৰু মই ৰিচিভ নকৰোঁ। মাতষাৰ শুনিলেই তুমি যে বুজি পাইছিলা মোৰ কি হৈছে, মই যে ভালে নাই, সকলো বুজিলা। কিন্তু চকুৰ ভাষা ভালদৰে পঢ়িব নোৱাৰিলা চাগে তুমি। সেইবোৰ এতিয়া অতীত। চোৱাচোন কেনেকৈ সলনি হৈ যায় জীৱনটো। এতিয়া নিজকে প্ৰশ্ন কৰোঁ, কি সম্পৰ্ক আছিল তোমাৰ মোৰ? বৰ আচৰিত। হ'বই দিয়াচোন আচৰিত। আৰুনো কিমান লিখিম? লিখিলে ওলায়ে গৈ থাকে বহুত কথা। মনৰ কথাবোৰ যে একমাত্ৰ ডায়েৰীৰ পৃষ্ঠাবোৰেহে জানে আজিকালি। শুনাচোন, সময় পালে এবাৰ অতীতৰ পৃষ্ঠাবোৰ খুলি চাবা। চিঠিখনৰ উত্তৰ নিদিলেও হ'ব। কাইলৈ ডাকত দিম। যদি ডাকুৱালে পুৱাই খুলি চাবা। এটি কোনোবা অচিনাকি।